নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মোৰ চেনেল হেপী মমছলৈ স্বাগতম জনাইছো। মোৰ নাম কৰবী চুতীয়া। এই চেনেলটোৰ জৰিয়তে মই এগৰাকী নাৰীৰ গৰ্ভৱতী অৱস্থাত তেওঁ কিদৰে থাকিব লাগে, তেওঁ কি খাব লাগে, তেওঁ কি কৰিব লাগে, দৈহিকে হওক বা মানসিকভাৱে তেওঁ কিদৰে প্ৰস্তুত হ'ব লাগে, সেইখিনি কথা মই আপোনালোকৰ লগত আলোচনা কৰিম। মই কোনো ডক্টৰ নহয়, মই এগৰাকী গৃহিণী তথা 3 মহীয়া সন্তান এটিৰ মাতৃ আৰু মই এই চেনেলটোৰ জৰিয়তে মই মোৰ জীৱনত ঘটা কিছুমান কাহিনীও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মোৰ অভিজ্ঞতাৰ ফালৰ পৰা গৰ্ভৱতী অৱস্থাত আপোনালোকে কিদৰে থাকিব, কি খাব, কি কৰিব লাগে, কি কৰিব নালাগে, এই সকলোখিনিয়ে মই আপোনালোকক জনাম। যদি আপোনালোকে এই চেনেলটোৰ চাই আপোনালোকে যদি ভাল পায়, মোৰ যদি অভিজ্ঞতাখিনি আপোনালোকৰ যদি ভাল লাগে, তেতিয়াহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।